এনেকুৱা এটা ৰ'দত ইমানবোৰ পোৱালি কিয় বহা থৈছে যদি জানিব মন আছে ভিডিঅ'টো লাষ্টলৈ চাওক তেতিয়া গম পাব আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি দেওবাৰ আছিল বাবে উঠা অলপ দেৰিয়ে হ'ল উঠিয়ে স্কুটিখন লৈ ওলাইছো মৰিগাঁও ষ্টেডিয়ামলৈ বুলি মানে আজি আমাৰ মৰিগাঁও ষ্টেডিয়ামত লাচিত দিৱসৰ উদযাপন কৰিছে মই তালৈ যাবলৈ ওলালো ৰাস্তাত বিনামূলীয়া পাউডাৰ লৈ গৈ থাকোতেই শংকৰক বাটতে লগ পাই তাকো লৈ আহিলো দুইটাই বাইক আৰু স্কুটিখন থৈ ফাইনেলি আমি ষ্টেডিয়াম পালো আহি ষ্টেডিয়ামৰ ভিতৰত সোমাই দেখো যে বিহু অনুষ্ঠান এটা হৈ আছে তাকে অলপ বোলো চাই লওঁ কি কয় ৰাইজ বিহু চোৱাৰ পিছতেই ভাইটি ভণ্টিবিলাকলৈ মন কৰি দেখিছো যে লাচিতৰ ড্ৰেছ পিন্ধি হাতত তৰোৱাল লৈ ওলাই আহিছে সেইটোৱে ভাল লাগিছে ফিল্ডৰ মাজত বহুত ভিৰ হৈ যোৱাৰ বাবে আমি ষ্টেপৰ ওপৰৰ পৰা কৌস্তৱ দাই মই চাবলৈ গলো আৰু ওপৰৰ পৰা এবাৰ ভিউটো চাই লওঁ আৰু ষ্টেপৰ ওপৰত কাক লগ পালো সেইটো চাওঁ তাৰ পাছতে পেকেট লাঞ্চ দিছিলে তাতে পেকেট লাঞ্চটো খাই আমি ঘৰলৈ উভতি আহিলো আজি যদি মিনি ব্লগটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ